নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটি ভিডিঅ'লে আপোনালোক সকলোকে আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো ভিকু কাশ্যপে পৰিৱেশন কৰি থকা এটি ধুনীয়া গীত লগতে ভিকু কাশ্যপে লখিমপুৰবাসী ৰাইজক কিয় ভাল পাওঁ বুলি ক'লে ভিকু কাশ্যপৰ মুখেৰে শুনো আহকচোন ভিডিঅ'টো মাজলৈ যোৱাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ যদি চাই ভাল পায় লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি Thank you. লখিমপুৰবাসীক আসলে ভাল পোৱা বস্তুৰ ক্ষেত্ৰত কেতিয়াও ৰিজন নাথাকে নিশ্চিতভাৱে আমি যাক ভাল পাব তাকে আচল ভাল পাব বুলি কোৱা যায় গতিকে লখিমপুৰবাসীক ভাল পাবলৈ কোনো ৰিজন নালাগে ইয়াতে মোৰ দাদা থাকে মাধৱদা বৌ থাকে বাবলি বৌ প্ৰাঞ্জলদা থাকে এনি টাইম আমাৰ লগত আমি এইফালে আহোঁ আৰু ধেমাজি চৰি লখিমপুৰৰ পৰা অকণমান সেইফালে গ'লেই মোৰ খুবেই মৰমৰ ককাইদেউ ঘৰদাহঁত যাতে থাকে মোৰ ভাল পোৱা মোৰ জীৱনত যিকেইজন ভাল পোৱা মই মানুহ মই যিকেইজনক সাংঘাতিকভাৱে ভাল পাওঁ গোটেইকেইজন মানুহ এইফালে থাকে গতিকে লখিমপুৰ ভাল পাওঁ আৰু জোৰে কৰক আৰু এবাৰ কওক তেখেতে ক'বলৈ বিচাৰিছে লাজো কৰিছে চবে মিলি পেলাই ক'বলৈ দিছে তেখেতে জয় শ্ৰীৰাম